ঘুৰেশ্বৰ 30 বেডেড মেডিকেল হস্পিটেলৰ প্ৰব্লেম নহয়। বাক্সা ডিষ্ট্ৰিক্ট বহুতখিনি PHC আৰু হস্পিটেলত এনেকুৱা প্ৰব্লেম আছে। বহুত দুখ লগা কথা, আজি মই আহিলোঁ কাউৰবাহা বুলি এটা যে ঠাই আছে, বৰগুলি বুলি কয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। তো মই এনেকুৱা দেখি পোৱা নাই, আজিৰ দিনত মোৰ চকুত এনেকুৱা পৰা নাই যে PHC প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এনেকুৱা পৰিস্থিতি। তো মোৰ লগত স্থানীয় আমাৰ MCLA আমাৰ পবিত্ৰ বড়ো ডাঙৰীয়া আছিলে, মোৰ লগত আমাৰ ৰণেন নাৰ্জাৰী ডাঙৰীয়া EM BTR তেখেত আছিলে, আৰু আমি এটা টিম হৈ আজি আমি ভিজিট কৰি আছোঁ। খৰগুলি ভিজিট কৰিলোঁ, এতিয়া ঘুৰেশ্বৰ 30 বেডেড হস্পিটেলত আহিলোঁ। তো সঁচাকৈ এইটো প্ৰব্লেম, স্বাস্থ্য বিভাগটো বহুত পিছপৰা হৈ আছে আজিৰ দিনত। তো বিগত 15টা বছৰ 2005ৰ পৰা 2020লৈকে স্বাস্থ্য বিভাগৰ কোনো কাম কাজেই হোৱা নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ খুবেই বেয়া। তো খৰগুলি যদি ক'বলৈ যাওঁ, তো তাতে এখন নতুন বিল্ডিং OPD দৰকাৰ আছে। হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰিবৰ কাৰণে নতুন বিল্ডিং চেংচনৰ দৰকাৰ আছে। তো যাৰ কাৰণে মই আজি স্থানীয় ৰাইজৰ ওচৰত, ডক্টৰৰ ওচৰত আৰু আমাৰ MCLA পবিত্ৰ বড়ো ডাঙৰীয়াৰ ওচৰত মই আজি কৈ দিছোঁ যে অহা এসপ্তাহৰ ভিতৰত আমি ফিতা কাটি পেলাই আমি নতুন বিল্ডিং তাতে আমি বনাম। আমি তাতে নতুন খৰগুলিত নতুন ৰূপে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আমি বনাম। আৰু তাৰ লগত কেন্দ্ৰ কৰি আজি মই ইয়াতে আহিলোঁ 30 বেডেড হস্পিটেল ঘুৰেশ্বৰ। ইয়াতে আহি যিকেইটা প্ৰব্লেম মই চালোঁ, ইয়াতে ডক্টৰৰ প্ৰব্লেম আছে, এম্বুলেন্স নাই, আৰু প্ৰব্লেম কি প্ৰব্লেম যে ডক্টৰৰ অলপ নেগলিজেন্সি, স্থানীয় ৰাইজৰ অলপ অভিযোগ ডক্টৰ কৰ্তৃপক্ষৰ ওচৰত, কাৰণ ডক্টৰে ঠিকমতে ডিউটি নকৰে। আৰু ৰাইজ কি বিচাৰে, ৰাইজ যেতিয়া বেমাৰত পৰে, প্ৰব্লেমত পৰে, তেতিয়া কিন্তু যেতিয়া বেমাৰত থাকে তেতিয়া ডক্টৰ চিকিৎসালয়তেই আহে, তেতিয়া আহি পেলাই যদি ডক্টৰক নাপায় তেনেহ'লে তাতকৈ দুখ লগা বস্তু আৰু কি আছে। তো যিমান ডক্টৰ ইয়াতে থাকিব লগা দৰকাৰ আছিলে, ইমান কেইজন ডক্টৰ ইয়াতে নাই। তো আজি মই চালোঁ, জইণ্ট ডাইৰেক্টৰৰ লগত মই কথা পাতিলোঁ, 3-4 দিনৰ ভিতৰত মানে 3-4জন ডক্টৰ হ'লেও যাতে 30 বেড হস্পিটেলত মানে এংগেজ কৰাব পাৰোঁ, এইটোৰ কাৰণে পদক্ষেপ ল'লোঁ। আৰু লগতে পানীৰ প্ৰব্লেম আছে, খোৱা পানী, তো বিশুদ্ধ পানীৰ কাৰণেও ব্যৱস্থা লৈছোঁ। আৰু এম্বুলেন্সটো আমি প্ৰকিউৰ কৰিলোঁ BTR গভৰ্ণমেণ্ট ফালৰ পৰা, আপোনালোকে চালেই গম পায়। তো যিখিনি এম্বুলেন্স আমি প্ৰকিউৰ কৰিছোঁ BTR চৰকাৰ ফালৰ পৰা, তাৰে ভিতৰত এখন এম্বুলেন্স আমি ইয়াতে ঘুৰেশ্বৰ 30 বেড হস্পিটেলত দিম। আৰু ক'ব বিচাৰোঁ যিটো খোৱা পানীৰ প্ৰব্লেম, এই খোৱা পানীৰ প্ৰব্লেম এইটো হেল্থ ৰিলেটেড বস্তু নহয়, ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগত তথাপি খোৱা মানে পানীটো চব ঠাইতে একই প্ৰব্লেম, মানে চিকিৎসালয় বুলি কথা নহয়, কমপ্লিট ঘুৰেশ্বৰ এলেকাৰ কাৰণে খোৱা পানী বস্তু খোৱাটো বহুতেই প্ৰব্লেম, খোৱা পানী। তো সেইকাৰণে ধৰিব পাৰোঁ পেচেণ্টসকল আহি যাতে ভাল পানী পায় আৰু ষ্টাফসকলে যাতে ভাল পানী, খোৱা পানী, বিশুদ্ধ পানী খাব পাৰে, সেইকাৰণে মই হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মই গৃহীত ব্যৱস্থা লৈছোঁ। আৰু যিকেইটা প্ৰব্লেম আছে খুব অচিৰেই, খুব সোনকালে চল্ভ হ'ব বুলি আশা ৰাখিছোঁ। নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই ইয়াতে আহি ঘোষণা কৰিছিলে যে নিৰ্বাচনৰ পূৰ্বে ইয়াতে যিখিনি কাম কাজ আছিলে, মেডিকেলত যিখিনি সুবিধা লাগে বা যিখিনি লাগে বুলি কৈছিলে সেইখিনি শীঘ্ৰে দিয়া হ'ব লাগিছিল, নিৰ্বাচনৰ পূৰ্বে দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে। আজি আপুনি উপস্থিত হৈছে, আপুনি সেই প্ৰতিশ্ৰুতি দি ঘোষণা কৰি যাব নেকি, বা ঘোষণা হৈ ৰ'ব? নহয়, ঘোষণা হৈ থকা নাই। আপুনি ভালকৈ যদি চাই, মই প্ৰত্যেকটা জিলাত, প্ৰত্যেকটা PHCত, ব্লক PHCত, ষ্টেট ডিছপেঞ্চাৰীত, কমিউনিটি হেল্থ চেণ্টাৰত মই গৈ আছোঁ। আৰু ঘোষণা বুলি নহয়, কাম আৰম্ভ হৈছে, কাম চলি আছে। আৰু আমাৰ মাননীয় CM তেখেতে প্ৰতিশ্ৰুতি দিছে, মাননীয় CM ডাঙৰীয়াই কৰক আৰু ময়েই কৰোঁ, আল্টিমেটলি কাম হ'ব লাগে। চৰকাৰ একেই চৰকাৰ, BTRত BJP চৰকাৰ, অসমতো BJP চৰকাৰ। মই BTR চৰকাৰ ফালৰ পৰা, হেল্থ বিভাগৰ পৰা কৰা আৰু আমাৰ অসম চৰকাৰৰ ফালৰ পৰা কথা এটাই, কাম হ'ব লাগে। তো তেখেতে যদি প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ মাননীয় CM ডাঙৰীয়া যিটো প্ৰতিশ্ৰুতি দিয়ে সেইটো হয়েই, ছাকচেছফুল হয়েই, হয়তো এদিন বা দুদিন পিছ হ'ব পাৰে কিবা কাৰণত, কাৰণ ইলেকশ্যনৰ আগতে দিছিল, ইলেকশ্যন হোৱাৰ লগে লগে আমাৰ MLA ইলেকশ্যন আহি গ'ল, MLA ইলেকশ্যন হোৱাৰ লগে লগে কৰোণা ভাইৰাছৰ সংক্ৰাম মানে মহামাৰী পেণ্ডেমিক চিটুৱেশ্যন আহি গ'ল। তো এটাৰ পিছত এটা প্ৰব্লেম আহি আছে। তো যি নহওক, মই আহিছোঁ BTR গভৰ্ণমেণ্টৰ ফালৰ পৰা আহিছোঁ, হেল্থ বিভাগ হেৰি কৰি। তো মই
যিকেইটা প্ৰব্লেম ইয়াতে আছে গোৰেশ্বৰ মানে 30 বেড হস্পিটেলত আপোনালোকে নিজেই চাব পাৰিব। আপোনালোকে নিউজ বনাই আছে, আপোনালোকে আজি মোৰ তাত ধৰিছে, মই বাইটিং দি আছোঁ, নিউজ কভাৰেজ কৰিব। আকৌ আপোনালোকৰ দায়িত্ব থাকিব 6 মাহ বা 1 বছৰ পিছত আপোনালোকৰ এই নিউজটো বনাব লাগে, যিটো ঘোষণা হৈ থকা নাই, কামটো হৈছে, সেইটো দায়িত্ব আপোনালোকৰ ল'ব লাগিব। আপোনালোকে সদায় খালি মাইনাছটো নিদিব, প্লাছো কৰিব লাগিব। আজি মোক যেনেকৈ কুৱেশ্যন কৰিছে যে ঘোষণা কৰি থৈ যোৱাটো, ঘোষণা নহয়, মই কাম কৰিম। আপুনি আজি যেনেকুৱা মোক কুৱেশ্যন কৰিছে, কামটো হোৱাৰ পিছত আপোনালোকৰ নিউজটো বনাব লাগিব যে নহয় কামটো হৈছে। তো সেইকাৰণে মোক টাইম দিয়ক, 1 বছৰৰ ভিতৰত আপোনালোকে এই গোৰেশ্বৰ 30 বেড হস্পিটেলটো নতুন ৰূপত চাব পাৰিব। বিগত দিনত টাইমত আমাৰ BTRৰ 40টা ডিপাৰ্টমেণ্টৰ ভিতৰত যোনে EMA যোন ডিপাৰ্টমেণ্ট পাইছিল তেখেতসকলে নিজা ডিপাৰ্টমেণ্টৰ ইমান গুৰুত্ব দিয়া নাছিলে। তেখেতসকল স্পট ভিজিট কৰা নাছিলে। যোনে যোনটো ডিপাৰ্টমেণ্টে চোৱা চিতা কৰিছে। মই হেল্থ ডিপাৰ্টমেণ্টটো পোৱাৰ পিছত মই মোৰ স্বাস্থ্য বিভাগৰ যিকেইটা PHC, ব্লক PHC, চিভিল হস্পিটেল মই গৈ আছোঁ, ছাৰ্ভে কৰি আছোঁ ক'ত কি দৰকাৰ। তো আজি আহিলোঁ, খালি নট অনলি আজি এই গোৰেশ্বৰ যিটো আমাৰ কাউৰবাহা খৰগুলি যিটো প্ৰব্লেম, অহা দিনত যাব লাগিব। এতিয়া ইয়াৰ পিছত যাম তামোলপুৰৰ মানুহ ৰৈ আছে, তামোলপুৰত যাম, তামোলপুৰত চাব লাগিব। এনেকৈ বাক্সা জিলাৰ 11টা সমষ্টি আছে। এই 11টা সমষ্টিৰ ভিতৰত আপোনাৰ মানে স্বাস্থ্য বিভাগটো বহুত পিছপৰা। তো সেইকাৰণে কিমান সোনকালে এই 4টা বছৰৰ ভিতৰত, 5টা বছৰৰ ভিতৰত আমি কিমান কাম কৰিব পাৰোঁ, আগবঢ়াই লৈ যাব পাৰোঁ, আমি চেষ্টা কৰি আছোঁ দিন ৰাতি। আমাক খালি টাইম দিয়ক, সুযোগ দিয়ক আৰু কোঅপাৰেট কৰক। আমি আমাৰ নতুন চৰকাৰ আমি কাম কৰিম। হয়, মই এতিয়া ক'ব বিচৰা নাই, তথাপিও মই টাইম আহক, দুৰ্গা পূজাৰ পিছত আমি স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুন এখন এটা আঁচনি আমি মুকলি দি আছোঁ BTR-বাসী ৰাইজৰ কাৰণে। আশা ৰাখিছোঁ BTR-বাসী ৰাইজ 33 লক্ষ ৰাইজ এই আঁচনিত বহুত সুবিধা লাভ কৰিব পাৰিব। ইয়াতে ডক্টৰ আহে আৰু যায়, এইটো ডক্টৰ নহয়, মই জানো কি ব্যৱস্থা ল'ব তেওঁলোকৰ। ডক্টৰ অহা যোৱা এইটো খালি গোৰেশ্বৰ বুলি নহয়, সেইটো কমপ্লিট অসমতেই। ডক্টৰতো অলপ নেগলিজেঞ্চি আছেই, কিন্তু ডক্টৰসকলৰ নেগলিজেঞ্চি কৰিলেও ডক্টৰসকলক আমি পানিছমেণ্ট দিব নোৱাৰোঁ, পানিছ কৰিব নোৱাৰোঁ। এতিয়া যদি কোনোবা ডক্টৰৰ আমি একশ্যন লওঁ, কোনোবা ডক্টৰৰ যদি আমি হেৰি কৰোঁ, লছটো কাৰ হ'ব? আমাৰেই হ'ব। অহা দিনত আপোনাৰ বেমাৰ বা মোৰ বেমাৰ হ'লে ডক্টৰৰ ওচৰত আহিব লাগিব। তো সেইকাৰণে ডক্টৰৰ লগত বেয়া বিহেভো কৰিব নোৱাৰোঁ। ডক্টৰসকলক বুজাব লাগিব যে আপোনালোকে দায়িত্ব লৈছে, এনেকুৱা নকৰিব, আমাক সেৱা দিয়ক। আপুনি আপোনাৰ দৰমহা পাই আছে, আপুনি কাম কৰক। এইটো হ'ল মানৱ সেৱা। ডক্টৰ বুলি যদি ক'বলৈ যাওঁ, নহয় স্বাস্থ্য বিভাগৰ কি একশ্যন ল'ম? এতিয়া এনেই আমাৰ ডক্টৰ মেন পাৱাৰৰ অভাৱ। আপোনাৰ য'তেই যাওঁ ততেই এটা কুৱেশ্যন থাকে ডক্টৰৰ অভাৱ। তো যিকেইজন ডক্টৰ আছে সেইকেইজন ডক্টৰৰ ওপৰত যদি আমি একশ্যন লওঁ, তেনেহ'লে আৰু অভাৱ হৈ যাব, চিকিৎসালয় চলিব কেনেকৈ? তো সেইকাৰণে তেখেতসকলৰ লগত ভালকৈ বহি পেলাই বুজাব লাগিব যে ডক্টৰ আপোনালোকে হৈছে, এইটো মানৱ সেৱা, মানৱৰ সেৱা কৰাৰ কাৰণে আপোনালোকে এই চাকৰিটো লৈছে। তো আমাক সেৱা কৰক। আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নিচিনা কথা যে মই জানিছোঁ বা শিকিছোঁ যে লিভ এণ্ড লেট লিভ, জিঅ' অৰ জিনদ। আপুনি আমাক সেৱা কৰক। আপুনি আপোনাৰ নিচিনা যেতিয়া ফ্ৰী টাইম পায় আপুনি ছুটি লওক, ঘৰত যাওক, কি কৰক। কিন্তু চিকিৎসাৰ স্বাস্থ্যটো ঠিক ৰাখি পেলাই। থেংক ইউ। আজি মই সুখী হৈছোঁ, আমাৰ পৰিৱৰ্তন চৰকাৰ আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ চলি আছে। এই BTR চৰকাৰৰ আমাৰ স্বাস্থ্য বিভাগৰ দায়িত্ব থকা আমাৰ EM ডাঙৰীয়া আহিছিলে, অৰূপদে ডাঙৰীয়া, তেখেতে আমাৰ এই 30 বেডৰ হস্পিটেলত আহি গোৰেশ্বৰ তেখেতে আহি বহুত বুজ ল'লে আৰু ভাল লাগিলে। তেখেতে মানে আমাৰ ইয়াতে এম্বুলেঞ্চ 3 দিনৰ ভিতৰত দিম বুলি ক'লে। আৰু কিছুমান আমাৰ ৰিফাৰিঙৰ কাম আছে, কিছু ডক্টৰৰ প্ৰব্লেম আছিলে। বাকী ৰাইজে যিখিনি ডিমাণ্ড কৰিছে, সমাজৰ আহি কিনি যিখিনি প্ৰব্লেম তেখেতে আগত কৈছিলে, সেই কোৱা কথাখিনি তেখেতে চব কাম কৰি দিম বুলি কৈছে। ইয়াৰ কাৰণে মই BTR এজন আমাৰ শুক্লাই চাপাঙৰ পৰা জিতিকিনি MCLA হৈ এতিয়া নতুন পৰিৱৰ্তন চৰকাৰ, প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ, এই চৰকাৰ থাকি মই কাম কৰি বিৰাট ভাল পাইছোঁ। আজি বহুত সুখী হৈছোঁ। EM ডাঙৰীয়া আহি কিনি আমাৰ স্বাস্থ্য বিভাগৰ যিখিনি দায়িত্ব লৈ তেখেতে আহি কিনি যি কথা ক'লে যে যিখিনি ৰাইজৰ অভিযোগবিলাক মানি কাম কৰি দিম বুলি ক'লে, এইটো মই বহুত সন্তুষ্ট হৈছোঁ।